এইদৰে চালনীখনত মমোকেইটা দি এতিয়া ঢাকন দি দিম। ভাপত মমোকেইটা ধুনীয়াকৈ সিজিব। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আজি মমো বনাব লৈছোঁ। তাৰ কাৰণে মাংসখিনি বইল হ'ব দিছোঁ। এইফালে অলপমান ময়দা লৈছোঁ, তাতে অকণমান নিমখ দি আটা মঠাৰ নিচিনাকৈ মঠি লওঁ। এইফালে ময়দাখিনি মঠা হৈ গ'ল, চাওক অলপ কোমলকৈ মঠিছোঁ। এইখিনি অলপ সময়ৰ কাৰণে ৰাখি থ'ম। দেখিছে কোমল হৈছে পূৰা। এইফালে মমৰ মাজত দিবৰ কাৰণে অলপ পিঁয়াজ লৈছোঁ, অলপ কেঁচা জলকীয়া লৈছোঁ, জালুক গুড়া লৈছোঁ। বইল মাংসখিনি এইদৰে সৰু সৰুকৈ ছিঙি লৈছোঁ আৰু লৈছোঁ নহৰু। ময়দাখিনি এইদৰে সৰু সৰুকৈ লাডু কৰি ৰুটি বেলাৰ নিচিনাকৈ বেলি লওঁ। এফালে মমৰ ভিতৰত দিবৰ বাবে বইল কৰি লোৱা মাংসখিনি পিঁয়াজ, নহৰু, জালুক, জলকীয়া আৰু অলপমান সৰিয়হৰ তেল দি নিমখ আন্দাজমতে দি গোটেইখিনি মিহলাই লওঁ। একো চচ ব্যৱহাৰ নকৰোঁ, ঘৰতে খাম সকলোৱে। এইদৰে চচ ব্যৱহাৰ নকৰাকৈও ম'ম' বনালে খাবলৈ টেষ্টি হয়। আপোনালোকেও এবাৰ জুইত ঘৰতে চচ ব্যৱহাৰ নকৰাকৈ এইদৰে ম'ম' বনাই খাই চাবচোন, খাই নিশ্চয় ভাল পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। এতিয়া ম'ম' বনাবৰ বাবে এইদৰে বেলি লোৱা ময়দাৰ লাডুটো লৈছোঁ আৰু ভিতৰত চিকেন, পিঁয়াজ মিহলি কৰি লোৱা দি 2 চামুচ এতিয়া ম'ম' চেফ দিছোঁ। এয়া চাওক, এটা ম'ম' হৈ গ'ল। এইদৰে গোটেইকেইটা বনাই লওঁ। এইদৰে গোটেই ম'ম'কেইটা বনাই ল'লোঁ। এয়া চাওক, দুটা ষ্টাইলত বনাইছোঁ ম'ম', এটা সেয়া আৰু এটা দীঘলকৈ। ম'ম'কেইটা গোটেইকেইটা বনাই ল'লোঁ। এতিয়া ভাপত সিজাবৰ বাবে ৰেডি কৰোঁ। চুপ বনাবৰ বাবে লৈছোঁ, এইফালে বটুৱাটোত পানী লৈছোঁ, তাতে দিছোঁ জালুকৰ গুড়া আৰু দিছোঁ ইয়াতে মান ধনিয়াৰ পাত। চিকেনখিনি দিছোঁ, চিকেন, নহৰু আৰু পিঁয়াজখিনি গোটেইখিনি তাতে দি দিছোঁ। আৰু দিম কেইটামান কেঁচা জলকীয়া, অলপ দিম সৰিয়হৰ তেল, আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ। এইখিনি হৈ গ'ল। এতিয়া এয়া চাওক, চৌটো পাতি দিলোঁ জুই ধৰি চৌকাত। চৌটোৰ ওপৰত দিম এখন চালনী। চালনীখন এইদৰে দি লৈছোঁ চৰুটোৰ ওপৰত, আৰু এতিয়া চালনীখনত চৰু মুখখনৰ পোনে পোনে ম'ম'কেইটা এটা এটাকৈ দি দিম, যাতে ভাপত ভালদৰে সিজে।
এতিয়া ম'ম'কেইটা এইদৰে এটা ডাঙৰ গামলাৰে ঢাকি দিছোঁ যাতে ভাপটো বাহিৰলৈ ওলাই নাযায়। চাওক ফালে চুপখিনিও উতল আহিছে আৰু ম'ম'কেইটাও প্ৰায় অলপ অলপকৈ সিজিছেই। এয়া চাওক ম'ম'খিনি সিজি গ'ল। এইদৰে গোটেই ম'ম'খিনি বনাই ল'লোঁ। ম'ম' খাবৰ বাবে ৰেডি হৈ গ'ল। এতিয়া প্লেটলৈ উলিয়াই লৈছোঁ। এয়া চাওক চচৰ সৈতে ম'ম' আৰু চুপ খাবৰ বাবে ৰেডি হৈ গ'ল। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল।